তো নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক মোৰ সৰু গাহৰি ফাৰ্মখন দেখাবলৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। মোৰ ফাৰ্মখন ঘৰৰ পৰা কিছু আঁতৰত হয়। অহা যোৱা কৰা ৰাস্তাটোত কিছু বোকা হৈছে। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ, স্কিপ নকৰাকৈ। এইটো আমাৰ পুখুৰী হয়, মাছ এৰি দিছোঁ, মাছ আছে। সেইটো চিঙা হয়, আমাৰ ফালে চিঙা বুলি কয়, আপোনালোকৰ কি বুলি কয় জনাব কমেণ্টত। আৰু ইয়াত আছে গাহৰি, এটা চাওক, ইয়াত দুটা আছে গাহৰি, খাচী গাহৰি হয়। বেৰবোৰ বাহিৰে দিছোঁ, যিমান পাৰোঁ কম খৰচত কৰিবলৈ চেষ্টা কৰিছোঁ। বাহিৰে এনেকৈ গাহৰিকেইটা কেনেকুৱা হৈছে জনাব। 3 মাহ পাৰ হ'ল, 3 মাহ পাৰ হৈছে বয়স। দুটা খাচী হয়। আৰু ইহঁতক দানা কেনেকৈ দিওঁ সেইটো ভিডিঅ' এটা বনাই আছোঁ মই, নেক্সট ভিডিঅ'ত পাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আৰু এই মোৰ ভিডিঅ'টো আপোনালোকে কোন জেগাৰ পৰা ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু গাহৰি মলবোৰ পেলাবলৈ এইটো টাংকি বনোৱা হৈছে, এই টাংকিত পেলাই দিওঁ মলবোৰ। মানে গোন্ধটো বেছি ওলায়, সেইকাৰণে মলবোৰ ইয়াতে পেলাই দিওঁ টাংকিত। আৰু ইয়াত গা ধোৱা পানী মূৰ চুৰ এনেকৈ ইফালে দি ওলাই যায়, খালত পৰে পুখুৰীত। আৰু পুখুৰীটোত মাছ আছে, ডাঙৰ ডাঙৰ মাছ আছে। এই পানীটো বেয়া হৈছিল, কিন্তু চূণ মাৰি দিলোঁ, আকৌ একবাৰ মাৰিব লাগিব। আৰু এইফালে আছে হাঁহ ধোৱা ঘৰ, ইয়াত চানা হাঁহ বান্ধো, নহ'লে বাহিৰত থাকিলে নেউলে নিয়ে, কাউৰী নিয়ে, সেইকাৰণে তাতে বান্ধো। আৰু ইয়াতো আমৰ পুলি হয়, আম। সেইটো তামোলৰ পুলি, লোকেল তামোল, এইটো আমে, এইটো আম পুলি। আৰু জামু আছে লগতে, এইডাল কোৰাছ গছ হয়। এইফালে এইটো পুখুৰীটো, আৰু এইখন ফাৰ্ম, মানে সৰুকৈ আৰম্ভ কৰিছোঁ আৰু। ইয়াত গাহৰি দুটা আছে, গিল্ট হয়, মাইকী গাহৰি, ব্ৰিডিঙৰ কাৰণে ৰাখিছোঁ। লাৰি দিলে এতিয়া সোমাব, আকৌ শুই যাব, লাৰি দিলে হ'ল। চাওচোন, শুই গ'ল। এইটো বাৰু বাহিৰে বনাইছোঁ, বাঁহ গছ আৰু এইবিলাক তলটো ঢালাই কৰি দিছোঁ, ফ্ল'ৰখন। শুই যাব, এইটো শুই যায়। চাই থাকক সম্পূৰ্ণ। আৰু এইফালে এইটো দানা দিয়া বনাইছোঁ, পানী দানা পানী। আৰু এইটো চাই লওক, বেৰবোৰ বাহিৰে দিয়া, কম খৰচ কৰিছোঁ, যিমান পাৰোঁ কম খৰচত। ওপৰটো তিৰপল দিছোঁ, চাই কেইটা চিজা। আৰু দুয়োটাই F1 হয়, ইয়ৰ্কশ্বায়াৰ হেম্পশ্বায়াৰ ক্ৰছ। F1 পোৱালি আছিল, বয়স 3 মাহ
3.5 মাহ হ'ল পাৰ হৈ গ'ল, 3 মাহ পাৰ হৈ গ'ল। আৰু বেৰবোৰ চাই লওক, বাহিৰে দিয়ে এনেকৈ গাঁঠি দিছোঁ। যিমান পাৰোঁ কম খৰচত কৰিছোঁ আৰু একদম। দৰ্জাখন এনেকৈ দিছোঁ। আৰু এইফালে চাওক ভেন্দি খেতি কৰিছোঁ। ভেন্দি ঘৰুৱা থলুৱা ভেন্দি। এইখন চাওঁ ৰঙালাও, জিকা দি দিয়া হৈছে। এইখিনিয়ে আৰু সৰুকৈ আৰম্ভ কৰিছোঁ, কি হয়। আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক কৰিব, যদি বেয়া পাইছে ডিছলাইক কৰিব, আৰু কমেণ্ট এটা কৰিব কেনেকুৱা পাইছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক।